ৰাতিপুৱা মই ধুনীয়াকৈ পুৰি চাহৰ সৈতে সকলোকে সুপ্ৰভাত জনাইছোঁ। মই পুৰি খাই বহুত ভাল পাওঁ, সেইবাবে ভাবিলোঁ পুৰি মই চাহৰ লগতহে খাই ভাল পাওঁ, ভাজিৰ লগত খাই একদম বেয়া পাওঁ। মানুহজনক আলু ভাজি দিলোঁ আৰু মই চাহৰ সৈতে খুব ধুনীয়াকৈ খালোঁ পুৰিকেইটা। মই দীপিকাই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক। মই ব্ৰেকফাষ্ট বনাই থাকোঁতে মই অকণমান ভিডিঅ' কৰিছিলোঁ, কিন্তু আৰু ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁগৈ আৰু পিছত দেৰি হৈ গ'লগৈ, কামলৈও আহিবলগৈ। এতিয়া মই সেই দোকান পালোঁহি, সেইকাৰণে দোকানৰ পৰা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে চাই থাকিব মইনো কি কৰোঁ নকৰোঁ। গতিকে লগ পাই থাকিম, আকৌ লগ পাম আপোনাক। আজি এসপ্তাহমানৰ পিছত এনেকৈ অকণমান ৰ'দ দেখিছোঁ। মানে এসপ্তাহমান হ'ল একদম পূৰা বৰষুণেই আছিলে আৰু ইমান ঠাণ্ডা পৰিছিলে। কেৰেলাত প্ৰথম ঠাণ্ডা পৰিছে মানে। কালি আমি পেটছৰ দোকান এখনলৈ গৈছিলোঁ আৰু ইমান ধুনীয়া ধুনীয়া মানে চৰাই আছে, ইমান ধুনীয়া ধুনীয়া পেটছবিলাক আছে। সঁচাকৈ চাই পেলাই খুব ভাল লাগিলে। মাছবিলাকো ইমান ধুনীয়া 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 মাছ আছে, বৰ বেলেগ বেলেগ ধৰণৰ, কিন্তু মই নামবোৰ নাজানো আৰু চৰাইবোৰৰো ভালকৈ নাম নাজানো। গতিকে মই ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। মই মানে ইমান কামৰ পৰা গৈছোঁ, ভাগৰে জিগৰে গৈছোঁ, মানে যেতিয়া চৰাই আৰু মাছ পেটছবিলাক দেখিলোঁ মই মানে চব পাহৰি গ'লোঁ। সঁচাকৈ ভাগৰ চাগৰ পাহৰি গ'লোঁ। মই যেন তাতে থাকিম এনেকুৱা লাগিছে। আনিবলৈ মন আছে গৈছে, কিন্তু আনিলেওতো নহ'ব, ইয়াক ৰাখিবও লাগিব। সেইকাৰণে প্ৰতিপাল কৰিবলৈ আমি সময়ে নাপাম, কাৰণ আমি দুয়োজন মানুহ কামলৈ ওলাই যাওঁ। গতিকে একো নাই অনা। আমি চাওঁ, মোৰ চৰাই দুটামান আনিবলৈ মন আছে, যদি আনো আপোনালোকক দেখাম বাৰু। চাওকচোন ইমান ধুনীয়া ধুনীয়া মাছবোৰ, সঁচাকৈ কম ধুনীয়া লাগিছেনে? ইমান ধুনীয়াকৈ ৰাখিছে মানে একুৰিয়ামবিলাকো, সঁচাকৈ বহুত ধুনীয়াকৈ সজাই ৰাখিছে। এইটো কি চৰাই হয় বাৰু আপোনালোকে জানে যদি ক'বচোন, নামটো কি চৰাই হয় ময়ো নাজানো। একদম ইমান ধুনীয়াকৈ হেৰি কৰিছে। এই দুটা ভাটৌ হয়, বহুত ধুনীয়া লাগিলে। বহুত ধৰণৰ আছে মানে, বহুত ধৰণৰ আছে আৰু মাছবিলাকো তেনেকৈ ঠিক বহুত ধৰণৰে আছে। কেতিয়াবা আকৌ গ'লে আপোনালোকক আৰু ভালকৈ দেখাম বাৰু। মই কলডিল আৰু দাইল দি পেলাই মই এখন আঞ্জা বনাইছিলোঁ। নাই ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মই প্ৰথমতে পিঁয়াজ আৰু আদা নহৰু ধুনীয়াকৈ ভাজি লৈছিলোঁ, কিন্তু ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'টো কি হ'ল জানো মই নাপালোঁ, গতিকে সেইখিনি মই দেখুৱাব নোৱাৰিলোঁ। তাৰপিছত মই কলডিল আৰু আলুখিনি ধুনীয়াকৈ দি পেলাই অলপ সময় ভাজি ল'লোঁ। ভাজি তাৰপিছত ইয়াত মই অকণমান মচুৰ দাইল ধুই পেলাই তিয়াই থৈছিলোঁ আৰু সেইখিনি ধুনীয়াকৈ দি দিলোঁ। দিয়াৰ পিছত ইয়াত এতিয়া মই জোখমতে নিমখ দিলোঁ আৰু মই জোখমতে ইয়াত এতিয়া ৰং গুড়া ব্যৱহাৰ কৰিম। এই ৰেচিপিবিধ কলডিল আৰু মচুৰ দাইল সকলোৱে বনায়, তথাপিও মই ভাবিলোঁ মই বনাইছোঁ যেতিয়া আপোনালোকক অকণমান ৰেচিপিটো দি দিওঁ, সেইবাবে আচলতে মই ভিডিঅ' কৰি ৰাখিছিলোঁ। ভাবিছোঁ আপোনালোকে হয়তো সকলোৱে এনেকৈ বনাবই, কিন্তু তথাপিও যিসকলে বনোৱা নাই বা নবনায় তেওঁলোকে বনাই খাব। আৰু ইয়াত এতিয়া দিলোঁ মই প্ৰয়োজন মতে জলকীয়া গুড়ি আৰু অকণমান দিলোঁ জিৰা গুড়ি। ইয়াত মই কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই, কাৰণ কেৰেলাৰ কেঁচা জলকীয়াখিনি একদমেই জ্বলা নাই। আপোনালোকে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব। মই জ্বলা নোহোৱাৰ বাবে মই ইয়াত অকণমান জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ, কিন্তু জলকীয়া গুড়ি ব্যৱহাৰ নকৰিলেও হয়। এতিয়া এইখিনি খুব ধুনীয়াকৈ ঢাকোন মাৰি মই ভাজিম। ভাজি লৈ ইয়াত মই এটা ডাঙৰ বিলাহী কাটি ৰাখিছিলোঁ আৰু সেই বিলাহীটো ইয়াত দিম আৰু বিলাহীটো দিয়াৰ পিছত খুব ধুনীয়াকৈ ভাজিম, যাতে বিলাহীটো গলি যায় আৰু আলুখিনিও ভালকৈ সিজে। এতিয়া আলুখিনি অকণমান সিজিবলৈ ধৰিছে, 50% সিজিলে আৰু 50% বাকী আছে। তাৰপিছত ইয়াত মই খুব ধুনীয়াকৈ ঢাকোন মাৰি দিম আকৌ, যাতে বিলাহী আৰু আলুখিনি আৰু অলপ সিজে, দালিখিনিও অলপ সিজি যায়। তাৰপিছত মই ইয়াত
অকমান গৰম পানী ব্যৱহাৰ কৰিম গৰম পানী ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ উতলিবলৈ দিম ঢাকোন মাৰি পেলাই মই উতল আহিবলৈ দিম ভালদৰে যাতে তৰকাৰীখনৰ সোৱাদটো বেছ ভাল হয় আচলতে তৰকাৰীখন যিমানখিনি উতলাই কম জুইত তৰকাৰীৰ সোৱাদ সিমানেই বাঢ়ে সেইবাবে মই ঢাকোন মাৰি প্ৰায় 10 মিনিটমান সময় ল' ফ্লেমত দি উতলাই ল'ম তাৰপিছত মোৰ কলডিল আৰু মচুৰ দাইল দি বনোৱা কলডিলৰ আঞ্জা ৰেডি হৈ গ'ল আপোনালোকে বাৰু কেনেকুৱা পালে ৰেচিপিটো মোক জনাব আৰু আপোনালোকে এনেদৰে বনাই চাব ভাল লাগে আপোনালোকে সকলোৱে জানেই তথাপিও বাৰু মই ৰেচিপিটো বনালোঁ যেতিয়া দি দিছোঁ আশা কৰিছোঁ ভাল পাব এয়া মোৰ মচুৰ দাইল আৰু কলডিলৰ তৰকাৰীখন ৰেডি হৈ গ'ল গৰম গৰম ভাতৰ লগত খাই খুব ভাল লাগে আলুখিনি মই ভাঙি দিয়া নাই আলুখিনিকে টুকুৰা টুকুৰকৈ থাকিলে ভাল লাগে দেখিছে আলু কিমান ধুনীয়াকৈ সিজি গ'ল এইখিনি মোৰ হৈ গ'ল এতিয়া মই ধুনীয়াকৈ নমাই ৰাখিম আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম প্ৰভাত এতিয়া ৰাতিপুৱাৰ 10:30 বাজিছে আৰু মই আহি পেলাই দোকান পালোহি আহি পেলাই সোমবাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি বৃহস্পতিবাৰ হ'ল এতিয়ালৈকে শেষে কৰিব পৰা নাই ভাবিছোঁ নাই আজি ভিডিঅ'টো শেষ কৰি দিওঁ গতিকে এইকেইদিনো মই কি কৰিলোঁ নকৰিলোঁ কিছু অকণমান অংশ মই ভিডিঅ' কৰি ৰাখিছোঁ তাকে আপোনালোকৰ আগত দেখাম গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু লগতে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে আৰু লগতে শ্বেয়াৰ কৰি দিব